আপুনি বাৰু আটাইতকৈ প্ৰিয় মানুহ বুলি ভাবি বাৰে বাৰে ফোন কৰি থাকে, কিন্তু সেইজনে আপোনাৰ ফোন কল ৰিচিভ কৰা নাই, আপোনাক গুৰুত্ব দিয়া নাই। হয়তো সেইজনে আপোনাৰ লগত কোনো ধৰণৰ সম্পৰ্কই ৰাখিব বিচৰা নাই। তেতিয়া নিজে মন বেয়া নকৰিব। মানুহজনে যদি আপোনাৰ লগত কথা পাতিব বিচৰা নাই, তেতিয়াহ'লে কথা পাতিবলৈ জোৰ কৰি নাথাকিব। লাগিলে সেইজন যিমানেই প্ৰিয় বন্ধু বা আপোন মানুহ নহওক কিয়। কাৰণ আপুনি যিজন মানুহক আটাইতকৈ প্ৰিয় মানুহ বা আপোন বুলি ভাবে, সেইজনে এতিয়া হয়তো আপোনাক আৰু প্ৰিয় আপোন মানুহ বুলি নাভাবে। এজন মানুহ যদি নিজে নিজে সলনি হ'ব পাৰে, আপুনিও সেই সলনিক মানি লৈ নিজে নিজে সলনি হৈ যাওক। কাৰণ জোৰ কৰি কাৰোবাৰ পৰা গুৰুত্ব, সন্মান তথা ভালপোৱা বিচাৰি লোৱা নাযায়। জোৰ কৰি ল'ব বিচাৰিলে অৱহেলিত আৰু গুৰুত্বহীন হ'ব লগা হয়। গতিকে আপুনি যিজনৰ ওচৰত আপোনাৰ ভালপোৱা, সন্মান আৰু গুৰুত্ব হেৰুৱাই পেলাইছে, সেইজনৰ ওচৰত বাৰে বাৰে গৈ নিজৰ আত্মসন্মানটো কেতিয়াও হেৰুৱাই নেপেলাব। বুদ্ধিয়ক লোকসকলৰ কিছুমান গুণ, যিবোৰ গুণে তেওঁক বুদ্ধিয়ক হোৱাত সহায় কৰে, লগতে সেই গুণসমূহে তেওঁলোকক সফল হোৱাটো সহায় কৰে। সেই গুণসমূহ হৈছে: নিজৰ দৰিদ্ৰতাৰ কথা কেতিয়াও আনৰ আগত কৈ নুফুৰে। যদি আপুনি নিজৰ দৰিদ্ৰতাৰ কথা আনৰ আগত কয়, তেনেহ'লে মানুহে আপোনাক দৰিদ্ৰ বুলি ভাবিব আৰু আপোনাৰ দৰিদ্ৰতাৰ সুযোগ ল'ব। সেয়ে কেতিয়াও নিজৰ দৰিদ্ৰতাৰ কথা কাকো ক'ব নালাগে। নিজৰ একান্ত ব্যক্তিগত সমস্যাৰ কথা আনক নকয়। ব্যক্তিগত কথা আপোনাৰ আপোনজনৰ বাহিৰে আনৰ আগত কেতিয়াও আলোচনা কৰা উচিত নহয়। কাৰণ নিজৰ ব্যক্তিগত সমস্যাৰ কথা যদি আন মানুহে জানে, তেনেহ'লে সেই কথা সমাজৰ মানুহৰ লগত সমালোচনা কৰিব। এই ক্ষেত্ৰত আপোনাৰ সমস্যা দুগুণে বৃদ্ধি পাব। সেয়ে কেতিয়াও ব্যক্তিগত সমস্যাৰ কথা কাকো নক'ব। নিজেই পোৱা অপমানৰ কথা কেতিয়াও আনৰ লগত আলোচনা নকৰিব। আপুনিও অপমান বা ঠাট্টা মস্কৰাৰ কথা আনক কেতিয়াও নক'ব। ঠাট্টা মস্কৰাৰ কথা আনক ক'লে আপোনাৰ মান সন্মান হানিহে হ'ব পাৰে। কিয়নো যাক আপুনি সেই কথা ক'ব, তেওঁ এই কথা শুনি আনন্দ পাব আৰু বহুজনৰ মাজত প্ৰচাৰ কৰিব, আৰু তাৰ কাৰণে আপুনি হতাশাত ভুগিব আৰু আত্মসন্মান হেৰুৱাই পেলাব। এই চাৰি ধৰণৰ মানুহৰ পৰা দূৰত থাকিব। বেছি মিঠা মিঠা কথা কোৱা লোকৰ পৰা। এনে বহুত লোক আমাৰ সমাজত আছে, যিসকলৰ মুখত বহুত মিঠা কথা, কিন্তু কামত সদায় বিপৰীত। আমি সেই ধৰণৰ মানুহৰ পৰা সতৰ্ক হোৱা উচিত। আচলতে মিঠা মিঠা কথা কৈ তেনে লোকে আপোনাক বিপদতহে পেলাব। আপুনি যদি এনে মানুহৰ লগত সম্পৰ্কত আছে, তেনেহ'লে অতি সোনকালে সতৰ্ক হোৱা উচিত। যাৰ কথাৰ দাম নাই। এজন মানুহক তেতিয়াহে এজন প্ৰকৃত মানুহ বুলি ক'ব পাৰি, যেতিয়া তেওঁৰ কথাৰ দাম থাকে। এটা কথা কোৱাৰ পাছত সেই কথাতে থিয় হৈ থাকিব পৰা জনৰ লগত বন্ধুত্ব কৰিব বা সম্পৰ্ক কৰিব। প্ৰতাৰক। এতিয়াৰ সময়ত প্ৰতাৰণা কৰা মানুহৰ সংখ্যা বহু বেছি হৈছে। আপুনিও সেইবাবে সতৰ্ক হোৱা উচিত, যাতে আপোনাৰ বন্ধুত্ব এনে মানুহৰ লগত নহওক যে, যিসকলে হয়তো আপোনাক প্ৰতাৰণা কৰিব পাৰে। আপুনি যদি এনে মানুহৰ লগত সম্পৰ্কত আছে, তেনেহ'লে অতি সোনকালে সতৰ্ক হোৱা উচিত। হকে বিহকে প্ৰশংসা কৰা। আমাৰ বন্ধু-বান্ধৱৰ মাজত কিছুমান বন্ধু-বান্ধৱ এনেকুৱা আছে, তেওঁলোকে প্ৰতিটো কথাতে আমাক প্ৰশংসা কৰে বা ভাল বুলি বাহ কৰে। কিন্তু সেয়া সঁচা নে মিছা প্ৰশংসা, তাৰ বিষয়ে আমি ভবা উচিত। আমাৰ কাষত এনে বহুত লোক আছে, যিসকলে আমাৰ বেয়াটো চাবলৈ আমাৰ ভুলটোতো ভাল বুলি প্ৰশংসাৰে উপচাই দিয়ে।